আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরকাতুহু নাহমাদুহু অনুসাল্লি আলা রাসূলিহিল করিম আম্মা বাদ আউযু বিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম রাব্বিশ ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি রাব্বি ইয়াসসির ওয়া লা তুআসসির ওয়া তাম্মিম বিল খায়র। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে চিন্তা কৰোঁ আহক শীৰ্ষক আলোচনালানিৰ আজিৰ বিষয়বস্তু কিয়ামতৰ ভয়াৱহতা। আখিৰাতৰ চিন্তা কৰি আমি প্ৰস্তুত হোৱাৰ উদ্দেশ্যই হ'ল কিয়ামতৰ দিনা যাতে আমি সফল হওঁ। সেইদিনাই নিশ্চিত হ'ব আমাৰ অনন্ত জীৱন জহন্নামত পাৰ হ'ব নে জান্নাতত পাৰ হ'ব। সেয়ে কিয়ামত দিৱসৰ বিষয়ে কিছু আলোচনা কৰাৰ চেষ্টা কৰা হ'ল। জন্মৰ মাধ্যমত ইহকালৰ জীৱনৰ আৰম্ভণি হয় আৰু মৃত্যুৰ মাধ্যমত এই পাৰ্থিৱ জীৱনৰ পৰিসমাপ্তি ঘটে তথা পৰকালৰ জীৱন আৰম্ভ হয়, যাক কবৰ বা বাৰজাখৰ জীৱন বুলি কোৱা হয়। আৰু তাৰ পিছতেই কিয়ামতৰ দিনা অৰ্থাৎ পাৰ্থিৱ জীৱনৰ কামৰ হিচাপ দি অনন্ত জীৱনত সুখ শান্তি বা আজাব শাস্তি লাভ কৰিব লাগিব। এই অনন্ত জীৱনৰ প্ৰৱেশ দ্বাৰ হ'ল কিয়ামত, এক ভয়াৱহ সময়, এক কঠিনতম স্থান। কিয়ামতৰ ভয়াৱহতাৰ পৰা আমি সতৰ্ক হোৱা প্ৰয়োজন। ইছলামত কিয়ামতৰ দিনক য়াউমুল কিয়ামাহ বা পুনৰুত্থানৰ দিন বুলি অভিহিত কৰা হৈছে। কিয়ামতৰ ওপৰত বিশ্বাস ৰখাটো ইছলামত ইমান বা বিশ্বাসৰ এক মৌলিক নীতি। কোৰাণ মজিদৰ বিভিন্ন আয়াতত কিয়ামতক বিভিন্ন নামেৰে উল্লেখ কৰা হৈছে। ই কেতিয়া সংঘটিত হ'ব সেয়া একমাত্ৰ আল্লাহে জানে। মাথো সূৰা আৰাফৰ 187 নম্বৰ আয়াতত উল্লেখ আছে কিয়ামত আকস্মিকভাৱে আহিব। সূৰা জিলজালৰ 1 নম্বৰ আয়াতত উল্লেখ আছে সেইদিনা প্ৰবল ভূমিকম্প হ'ব। কিয়ামতৰ আৰম্ভণি হ'ব ইছৰাফিল ফিৰিস্তাই বজোৱা শিঙাৰ ধ্বনিৰে। হদিছত উল্লেখ থকা মতে ইয়াৰ পূৰ্বে 10টা নিদৰ্শন দেখা যাব, যেনে পূবৰ পৰা পশ্চিমলৈ 40 দিন একেৰাহে ধোঁৱা ওলাব, দাজ্জালৰ আবিৰ্ভাৱ হ'ব, সূৰ্য পশ্চিমত উদয় হ'ব, ঈসা আলাইহিছ ইছলামৰ অৱতৰণ হ'ব, ইয়াজুজ মাজুজৰ আবিৰ্ভাৱ হ'ব ইত্যাদি ইত্যাদি। কিয়ামতৰ আগত সমগ্ৰ বিশ্ব ফিতনাৰে ভৰি পৰিব। আনকি জীৱিত লোকেও মৃত লোকক হিংসা কৰা হ'ব। আল্লাহৰ সকলো নিয়ামত এই পৃথিৱীৰ পৰা উঠি যাব। মিছা সাক্ষীৰ প্ৰসাৰ হ'ব, সঁচা সাক্ষী দিওঁতা কোনো লোক নাথাকিব, অংগীকাৰ ভংগ কৰিব, আত্মীয়ৰ লগত মানুহৰ সম্পৰ্ক ছিন্ন হ'ব, লোভ বাঢ়িব ইত্যাদি ইত্যাদি। দাজ্জালৰ ফিতনাই হ'ব পৃথিৱীৰ আটাইতকৈ কঠিনতম ফিতনা আৰু ই 100 বছৰ 2 মাহ 2 সপ্তাহ দিন ধৰি চলিব। তিৰমিজি শৰীফৰ 2220 নম্বৰ হদিছত উল্লেখ থকা মতে কিয়ামতৰ শেষ নিদৰ্শন য়েমেনৰ ৰাজধানী হাজৰামাউতৰ সাগৰৰ পৰা জুই ওলাব। মিছকাত শৰীফৰ 1359 নম্বৰ হাদিছৰ দ্বাৰা স্পষ্টভাৱে প্ৰমাণ হয় যে কিয়ামত জুম্মাৰ দিনা হ'ব। মিছকাত শৰীফৰ 5282 নম্বৰ হদিছত উল্লেখ থকা মতে কিয়ামত তেতিয়া সংঘটিত হ'ব যেতিয়া আল্লাহক স্মৰণ কৰা মানুহ এজনো এই পৃথিৱীত নাথাকিব। সৰ্বশক্তিমান আল্লাহে কিয়ামত অনুষ্ঠিত কৰিবলৈ ইচ্ছা কৰাৰ লগে লগে ইছৰাফিল ফিৰিস্তাক শিঙা বজাবলৈ আদেশ দিব আৰু ইয়ে হ'ব কিয়ামতৰ আগজাননী। এই শিঙা হ'ল এটা ডাঙৰ আলোকিত আৰু দুটা মুখ বা নলী থকা, যাৰ এটা নলী থাকিব পৃথিৱীৰ ফালে আৰু আনটো নলী আকাশৰ দিশে মুখ কৰি থাকিব। পৃথিৱীৰ ফালে থকা নলীটোৰ বাহিৰ হোৱা শিঙাৰ ধ্বনিৰ শব্দত পৃথিৱীত জীৱিত থকা সকলো জীৱৰে মৃত্যু ঘটিব। আকাশৰ ফালে থকা নলীটোৰে বাহিৰ হোৱা শব্দত তাত থকা সকলো জীৱৰ মৃত্যু হ'ব। এনেদৰে আল্লাহ বাদে সকলো জীৱৰে মৃত্যু হ'ব। শিঙাৰে ফুক দিয়া সময়ত ইছৰাফিল আলাইহিছ সালামৰ সোঁফালে থাকিব
ফিৰিষ্টা জিব্ৰাইল আলাইহিছ ছালাম আৰু তেওঁৰ বাওঁফালে থাকিব মিকাইল আলাইহিছ ছালাম। ৰচুল ছাল্লাল্লাহু আলাইহি ছাল্লামে শিঙাৰ শব্দ শুনাৰ সময়ত হাছবুন আল্লাহু ৱা নি'মাল ৱাকিল পঢ়িব কৈছে। আল্লাহে কোৰাণৰ সূৰা ৱাকিয়া, সূৰা ইব্ৰাহিম, সূৰা ইনফিতাৰ, সূৰা তাকবীৰ, সূৰা আল কিয়ামা, আল আৰাফ, ইয়াছিন আদিত পৃথিৱী শেষ হোৱাৰ বিষয়ে বৰ্ণনা কৰিছে। আল্লাহৰ ইচ্ছামৰ্মে সিদিনাই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড ধ্বংস হ'ব। ইয়াৰ পিছত আকাশৰ পৰা বৰষুণ আহিব। এনেদৰে কিমান দিন অতিবাহিত হ'ব সেয়া আল্লাহে জানে। মুছলিম শ্বৰীফত উল্লেখ থকা মতে ৰচুল ছাল্লাল্লাহু আলাইহি ছাল্লামে 40 বুলি কৈছিল, কিন্তু 40 দিন নে মাহ সেয়া সঠিকভাৱে ক'ব পৰা নাছিল। চাহাবাসকলক নিশ্চিতভাৱে ক'ব পৰা নাছিল। এই বৰষুণৰ ফলত পানী পাই মাটি সতেজ হোৱাৰ দৰে মানুহৰ শৰীৰ সতেজ হৈ উঠিব আৰু মেৰুদণ্ডৰ একেবাৰে তলৰ ফালে থকা হাড় টুকুৰাৰ পৰা মানুহৰ পুনৰ উত্থান হ'ব। মেডিকেল ছায়েন্স মতেও মেৰুদণ্ডৰ এই তলিত থকা সৰু হাড় টুকুৰা কোনো প্ৰকাৰে নষ্ট নহয়, মাটিত মিলিও নাযায়, জুইত পুৰি ছাইও নহয়। ইয়াৰ পিছতে ইছৰাফিল ফিৰিষ্টাই আল্লাহৰ নিৰ্দেশত দ্বিতীয়বাৰ শিঙা বজোৱাৰ লগে লগে পৃথিৱী এটাৰ ভিতৰত থকা সকলো বস্তু উলিয়াই দিব। এই সম্পৰ্কে সূৰা জিলজালৰ 2 নম্বৰ আয়াতত উল্লেখ আছে। পুনৰুত্থান হোৱা সকলো মৃতলোক আল্লাহৰ আদালতত বিচাৰৰ বাবে খালী ভৰি উলংগ অৱস্থাত খাতনাহীনভাৱে জাক পাতি হাছৰৰ ময়দানলৈ অগ্ৰসৰ হ'ব। কিন্তু প্ৰত্যেকৰে অৱস্থা সুকীয়া আৰু কণ্ঠস্বৰ বেলেগ বেলেগ হ'ব। যিসকলে আল্লাহৰ বাণী অস্বীকাৰ কৰিছিল তেওঁলোক উঠিব অন্ধ হৈ, কিছুমান আকৌ অন্ধ, ক'লা আৰু বোবা হৈ উঠিব। কিছুমানে মুখত ভৰ দি হাছৰৰ ময়দানলৈ যাব। মৃত ব্যক্তিৰ বাবে বিলাপ কৰা মহিলাই মৃত্যুৰ পূৰ্বে তৌবা নকৰিলে তেওঁলোকৰ দেহত খজুৱতি লৈ উঠিব। মুমিন ব্যক্তি দাড়ি গোফ নথকা 30 বছৰীয়া লাজুক ব্যক্তিৰ দৰে উঠিব। হত্যাকাৰী আৰু নিহত ব্যক্তি হাছৰৰ ময়দানলৈ এনেভাৱে যাব যে নিহত ব্যক্তিৰ দেহৰ পৰা তেজ ওলাই থাকিব। আনহাতে অন্যায়ভাৱে মাটি দখল কৰা লোকে ডিঙিত সেই পৰিমাণ জমিৰ ভাৰ লৈ হাজিৰ হ'ব লাগিব। অহংকাৰী লোক পৰুৱাৰ আকৃতিৰ হাজিৰ হ'ব আৰু প্ৰতিশ্ৰুতি ভংগকাৰীৰ পিঠিত প্ৰতিশ্ৰুতি ভংগৰ পতাকা থাকিব। চোৰসকলে চুৰি কৰা বস্তুৰে সৈতে হাজিৰ হ'ব। পেচাদাৰ ভিখাৰীৰ মুখমণ্ডলত মাংস নাথাকিব। কবৰৰ পৰা উঠাৰ পিছত সৰ্বপ্ৰথম ইব্ৰাহিম আলাইহিছ ছালামক কাপোৰ পিন্ধোৱা হ'ব। সূৰ্যক মানুহৰ ওচৰলৈ অনা হ'ব আৰু ই 1 মাইল দূৰত্বত থাকিব। সূৰ্যৰ তাপত মানুহ ঘামি জুৰুলি জুপুৰি হ'ব। মিছকাত শ্বৰীফৰ 5507 নম্বৰ হদিছত উল্লেখ থকা মতে মানুহৰ ঘাম মাটিত পৰি জমা হৈ কাণ পৰ্যন্ত পাবগৈ। কিয়ামতৰ ময়দানলৈ জহন্নামকো অনা হ'ব। 70,000 লেকামেৰে সজ্জিত আৰু প্ৰতিটো লেকাম 70,000 ফিৰিষ্টাই ধৰি টানি জহন্নামক আনিব। মুঠতে কিয়ামতৰ ময়দান হ'ব অত্যন্ত ভয়ানক আৰু কঠিন। গুণীসকলে আল্লাহৰ প্ৰশংসা উচ্চাৰণ কৰি থাকিব। সকলো প্ৰশংসা আল্লাহৰ বাবে, যিজনে নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিলে। আনহাতে পাপীসকলে নিজৰ কবৰৰ পৰা ওলাই আহি বিলাপ কৰিব। সূৰা ইয়াছিন আয়াত নম্বৰ 52। মানুহ সৃষ্টিৰ পিছৰ পৰা মৃত্যুতকৈ যন্ত্ৰণাদায়ক সময় একোৱে নাই। মৃত্যুৰ পিছৰ স্তৰসমূহ কিন্তু ইয়াতকৈ অধিক ভয়াৱহ, অধিক বেদনাদায়ক। বিশ্বাসীসকলে ক'ব, হে প্ৰভু, আমাক আমাৰ অনন্ত বাসস্থানলৈ সোনকালে নিয়ক, যাতে আমি জান্নাতৰ আশীৰ্বাদত আনন্দিত হ'ব পাৰোঁ। আনহাতে অবিশ্বাসীসকলে ক'ব, হে প্ৰভু, আমাক ইয়াতে থাকিব দিয়ক, কিয়নো আখিৰাতৰ তুলনাত ইয়াত আপোনাৰ ক্ৰোধ কম। সেইদিনাই এই পৃথিৱীৰ অন্ত পৰিব। মহান আল্লাহে নিজৰ পৰ্দা আঁতৰাই দৃশ্যমান হ'ব। চকুৰে নেদেখা, চকুৰ পৰা লুকাই থকা আৰু অদৃশ্য সকলো বস্তু দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিব। এয়াই হ'ব শেষ বিচাৰৰ দিন, যিদিনা পৃথিৱীত কৰা কোনো কাম লুকাই নাথাকে। আনকি পৃথিৱীত কৰা ক্ষুদ্ৰতে ক্ষুদ্ৰ ভাল কাম বা বেয়া কামসমূহ দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ জিলিকি পৰিব। সেই দিনটোত সকলো নৈতিক আৰু গুণী মানুহক তেওঁলোকৰ ভাল কামৰ বাবে পুৰস্কৃত কৰা হ'ব
আৰু অনৈতিক মানুহক তেওঁলোকৰ কুকৰ্মৰ কাৰণে শাস্তি দিয়া হ'ব। মানুহক নিজৰ সাংসাৰিক অৱস্থানে মোহত পেলাইছে। তেওঁ ভাবে যে এই পৃথিৱীত তেওঁ যি আৰ্জন কৰিছে সেয়া সদায় তেওঁৰ সৈতে থাকিব। তেওঁ পাহৰি যায় যে ক্ষণস্থায়ী জীৱনত তেওঁ ব্যৱহাৰ কৰা সকলো শক্তিৰ দ্বাৰা তেওঁকে পৰীক্ষা কৰা হৈছে। তেওঁৰ হাতত থকা একোৱেই স্থায়ী নহয়, সকলো কাঢ়ি লোৱা হ'ব। আগতে উপভোগ কৰা সাংসাৰিক সুবিধাবোৰৰ আটাইতকৈ মৌলিক সুবিধাবোৰো তেওঁৰ পৰা কাঢ়ি লোৱা হ'ব আৰু তেওঁ বিচাৰৰ সন্মুখীন হ'ব লাগিব বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিপালক মহান আল্লাহৰ ওচৰত। সিদিনা পুৰুষৰ মাজত থকা সকলো বৈষম্য নাইকিয়া হ'ব। আল্লাহৰ ভয়ে সকলোৰে জিভাত মোহৰ মাৰি দিব। অন্যায়ে কাৰো উপকাৰ নকৰে, সত্য অনিবাৰ্য। মানুহে নিজৰ কৃতকৰ্মৰ জবাব দিবলৈ অকলে থিয় হ'ব লাগিব। এই অৱস্থাৰ বিষয়ে কোৰাণ মজিদৰ সূৰা আল ইনফিতৰাতত বৰ্ণনা কৰা হৈছে। মানুহে উপলব্ধি কৰিব নোৱাৰিব যে আনতকৈ নিজৰ অপৰ্যাপ্ততাই তেওঁলোকৰ প্ৰধান চিন্তা হোৱা উচিত। তেওঁলোকৰ আৰাম, সুবিধা, নিৰাপত্তা আদি ভাবুকিৰ সন্মুখীন হ'ব আৰু সেই সময়ত তেওঁলোকক চিন্তিত কৰিব এই বিষয়টোৱে। তাৰপিছত তেওঁলোকে কঠোৰ প্ৰচেষ্টা চলাব যাতে তেওঁলোকৰ জীৱনৰ এই দিশবোৰত কেতিয়াও কোনো ধৰণৰ পক্ষপাতিত্ব নহয়। কিন্তু ভোকাতুৰ মানুহে যেনেকৈ প্ৰথম আৰু প্ৰধানকৈ নিজৰ ভোকৰ কথা চিন্তা কৰে, তেনেকৈ নৈতিক সামাজিক সত্তাৰ লোকে প্ৰথম আৰু প্ৰধানকৈ নিজৰ আচৰণৰ কথা ভাবে, নিজৰ সুবিধাৰ কথা ভাবে বা আনৰ দুখৰ কথা নহয়। যেতিয়া বিচাৰৰ দিন আমাৰ ওপৰত আহিব আৰু সত্য স্পষ্ট হ'ব, তেতিয়াহে এই উপলব্ধি মানুহৰ মনলৈ আহিব। বিচাৰৰ দিনৰ বিশ্বাসৰ সৈতে জড়িত থকা আন এক বিশ্বাস হ'ল মানুহ যে আল্লাহৰ ওচৰত জবাবদিহি হ'ব লাগিব। সেই বিশ্বাস অৰ্থাৎ কিয়ামত হ'ব বুলি বিশ্বাস কৰিলেই নহ'ব, এয়াও বিশ্বাস কৰিব লাগিব যে সিদিনা আমি আল্লাহৰ সন্মুখত আমাৰ পাৰ্থিৱ সকলো কৰ্মৰ জবাব দিব লাগিব। আল্লাহে সকলোকে নিৰীক্ষণ কৰি আছে আৰু পাৰ্থিৱ কাৰ্যসমূহ আল্লাহৰ ফেৰিস্তাই লিপিবদ্ধ কৰি আছে। মানুহ যদিও পাৰ্থিৱ জগতত মুক্ত, আখিৰাতৰ দিনা তেওঁ এই জগতত কৰা প্ৰতিটো চিন্তা, বাক্য আৰু কৰ্মৰ বাবে আল্লাহৰ ওচৰত জবাবদিহি হ'ব। বৰ্তমান পৃথিৱীখন কিছুমান অদ্ভুত ধৰণৰ বিৰোধেৰে ভৰি পৰিছে। আমি যদি লক্ষ্য কৰোঁ দেখিম যে চৰাইবোৰে ঐশ্বৰিক প্ৰশংসাৰ গীত গায়, আনহাতে মানুহে নিজকে প্ৰশংসাৰ আবৃত্তি কৰে। গ্ৰহ নক্ষত্ৰবোৰে ইটোৱে সিটোৰ লগত কোনো সংঘৰ্ষ নোহোৱাকৈ নিজৰ কক্ষপথত ঘূৰি আছে, আনহাতে মানুহে নিজক ইচ্ছাকৃতভাৱে আনৰ সৈতে সংঘৰ্ষৰ পথত থিয় কৰাই দিয়ে। এই পৃথিৱীত এনে কোনো গছ নাই যিজোপাই আন গছক ভেউচালি কৰে, কিন্তু মানুহে ইজনে সিজনৰ ধ্বংসৰ ষড়যন্ত্ৰত কৰি জীৱন কটায়। উচ্চ উলম্ব গছবোৰে মাটিত ছাঁ পেলাই নিজৰ নম্ৰতা দেখুৱায়, কিন্তু মানুহে জীৱন যাত্ৰাত উচ্চ শিখৰলৈ উঠিলে অহংকাৰী হৈ পৰে। মানুহৰ এই মনোভাৱ আল্লাহৰ সমগ্ৰ সৃষ্টিৰ ইচ্ছাৰ সম্পূৰ্ণ বিপৰীত। শেষ বিচাৰৰ দিনা এই বিৰোধবোৰ মচি পেলোৱা হ'ব। আল্লাহক বাদ দি সকলোৰে শক্তি নিৰ্মূল হ'ব আৰু তেওঁৰ ইচ্ছাক ৰক্ষা কৰা প্ৰতিটো ইচ্ছাক নস্যাৎ কৰা হ'ব। যেতিয়া এই পৰীক্ষাৰ সময়ছোৱা নিজৰ গতিপথত অগ্ৰসৰ হৈ থাকিব, তেতিয়াই আল্লাহে বৰ্তমানৰ জগতখনক ধ্বংস কৰি আন এখন জগত সৃষ্টি কৰিব। তাত ধাৰ্মিক আৰু দুষ্ট লোকসকলক ইজন সিজনৰ পৰা পৃথক কৰা হ'ব। ধাৰ্মিকজনে জন্নতত আৰু দুষ্টজনে জহন্নামৰ জুইত বাস কৰিব। আজি এই পাৰ্থিৱ জগত নিস্তব্ধ, কিন্তু কিয়ামতৰ দিনা সকলোকে বাক শক্তি দিয়া হ'ব। সকলোৱে কথা ক'ব পাৰিব। বৰ্তমানৰ উদ্ভাৱন আৰু আৱিষ্কাৰে প্ৰমাণ কৰিছে যে কিছুমান নিৰ্জীৱ বস্তুৰো বাক শক্তি আছে। যেনে ষ্টুডিঅ'ত পৰিৱেশন কৰা গীত মাতসমূহ বা যিকোনো বক্তৃতা আদি ৰেকৰ্ডিং ছেটৰ দ্বাৰা ৰেকৰ্ড কৰিলে পুনৰ হুবহু একেদৰে শুনিব পাৰি। সেইদৰেও বৰ্তমান পৃথিৱীখনেও এক বিশাল ঐশ্বৰিক ষ্টুডিঅ'ৰ ভূমিকা পালন কৰি এই পৃথিৱীত মানুহে কৰা প্ৰতিটো কৰ্ম বা প্ৰতিটো কথা বতৰা প্ৰতিটো মুহূৰ্ততে ৰেকৰ্ড কৰি আছে। আৰু যেতিয়া সময় আহিব, তেতিয়া সকলোৰে কাহিনীসমূহ এনেদৰে গাই দিব যে আমি কৰা সৰু ডাঙৰ যিকোনো কথা আৰু কাম কোনোটোৱেই আল্লাহৰ দৃষ্টিৰ পৰা সাৰি নাযাব। এই সংসাৰত সঠিক আচৰণ পালনৰ বাবে মানুহৰ প্ৰয়োজন মাত্ৰ এটা বস্তু, সেয়া হ'ল আমি যে প্ৰতি মুহূৰ্ততে ঐশ্বৰিক নিৰীক্ষণত আছোঁ সেই কথা আমাৰ মনত দৃঢ়ভাৱে নিহিত হৈ থাকিব লাগিব। আমাৰ সমগ্ৰ জীৱনৰ কৰ্ম
আল্লাহৰ দৰবাৰত উপস্থাপন কৰা হ'ব। ডাঙৰেই হওক বা সৰুৱেই হওক, গোপনে কৰাই হওক বা প্ৰকাশ্যভাৱে কৰাই হওক, সকলোবিলাক ৰেকৰ্ড হৈ থাকিব। এই বাস্তৱতাৰ বিষয়ে যদি মানুহ সম্পূৰ্ণৰূপে পতিয়ন যায়, তেন্তে পৃথিৱী কম্পমান হোৱাৰ আগতে মানুহ নিজে সম্পূৰ্ণৰূপে জোকাৰ খাই উঠিব। মহাপ্ৰলয়ৰ মহাভূমিকম্পৰ আগতে মানুহৰ নিজৰ আত্মাত ভূমিকম্পৰ অভিজ্ঞতা হ'ব, যিয়ে তেওঁক সম্পূৰ্ণৰূপে সলনি কৰি দিব। ফলত তেওঁ নিজেই নিজৰ ৰক্ষক হৈ পৰিব। এনে লোকে এক চিৰাচৰিত জীৱনৰ সলনি অনুশাসিত জীৱন গ্ৰহণ কৰিব। তেওঁ স্বাধীনভাৱে কাম কৰাৰ পৰিৱৰ্তে আল্লাহৰ আদেশৰ দ্বাৰা পৰিচালিত হৈ নিজৰ শক্তিসমূহ ব্যৱহাৰ কৰিব। কোৰাণত বৰ্ণনা কৰা কিয়ামতৰ দুটামান ভয়াৱহতা এনেধৰণৰ। সূৰা মুজাম্মিলৰ 17 আৰু 18 নং আয়াতত বৰ্ণিত মতে যুৱক বৃদ্ধ হ'ব। সূৰা নূৰৰ 37 নম্বৰ আয়াতত উল্লেখ থকা মতে মানুহ সলনি হৈ যাব। সূৰা আম্বিয়াৰ 97 নম্বৰ আয়াতত উল্লেখিত মতে অবিশ্বাসীসকলৰ চকু স্থিৰ হ'ব। সূৰা মুমিনৰ 18 পৰা 20 নম্বৰ আয়াতত উল্লেখ আছে যে ভয়তে মানুহৰ কলিজা শুকাই যাব। সূৰা নাজিয়াতৰ 6 পৰা 9 নম্বৰ আয়াতত উল্লেখ থকা মতে অন্তৰ কঁপি উঠিব। সূৰা জাচিয়াৰ 28 নম্বৰ আয়াত মতে ভয়তে মানুহ নতজানু হৈ থাকিব, ইত্যাদি ইত্যাদি। কিয়ামতৰ দিনা আসমান আৰু পৃথিৱীত থকা সকলো ধ্বংস হ'ব। সূৰা তাকবীৰৰ 16 নম্বৰ আয়াতত আল্লাহে কৈছে, সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ'ব আৰু নক্ষত্ৰৰাজি যেতিয়া হৈ পৰিব, পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ'ব আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ'ব আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ'ব আৰু যেতিয়া সাগৰসমূহক অগ্নি উত্তাল কৰা হ'ব, এই আয়াতসমূহত কিয়ামত সংঘটিত হোৱাৰ এক বাস্তৱ ভয়াৱহ চিত্ৰ ফুটি উঠিছে। সেয়েহে আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কোনোৱে যদি স্বচক্ষে কিয়ামতৰ বিভীষিকাময় দৃশ্য চাব বিচাৰে, তেন্তে তেওঁ যেন সূৰা ইনচিকাক, তাকবীৰ আৰু ইনফিতাৰ তিলাৱত কৰে। তিৰমিজি হাদিছ নম্বৰ 3333। হাছৰৰ ময়দানত সকলো হাজিৰ হোৱাৰ পিছত হিচাপ নিকাচ আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে আল্লাহ ৰাব্বুল আলামিনৰ আদালত হাছৰৰ ময়দানত স্থাপন কৰা হ'ব। আকাশ বিদীৰ্ণ হ'ব। চাৰিওফালে মুকলি ময়দানলৈ আল্লাহ সুবহানাহু তাআলা নামি আহিব ফিৰিস্তাসকলক লৈ। সূৰা ফুৰকান আয়াত নম্বৰ 25 আৰু 26। 8জন ফিৰিস্তাই আল্লাহৰ আৰশ বহন কৰিব আৰু বাকীসকল আল্লাহৰ আশে পাশে থাকিব। সূৰা হাক্কা আয়াত নম্বৰ 17। কিছু সংখ্যক ফিৰিস্তা শাৰী পাতি থাকিব। বিচাৰ সম্পূৰ্ণ নিৰপেক্ষ হ'ব, সামান্যতম হেৰফেৰ নহয়। বিচাৰত সাক্ষী হ'ব ক্ৰমে নিজ নিজ উম্মতক ইছলামৰ দাৱাত দিয়া সম্পৰ্কে সংশ্লিষ্ট নবীসকল, উম্মতে মুহাম্মদীৰ আলিমসকল, ফিৰিস্তা, আম্বিয়া, নেককাৰ লোক, শ্বহীদ, নিজৰ আমলনামা, অংগ পতংগ, মুয়াজ্জিনৰ আজান শুনাসকল, তসবিহ গণনা কৰা হাতৰ আঙুলি, হাজে আসৱাদ ইত্যাদি। আল্লাহে আমাক সকলোকে কোৰআন আৰু সহিহ হাদিছৰ নিৰ্দেশনা মতে জীৱন যাপন কৰিবলৈ তৌফিক দিয়ক। আমিন। আমি যাতে কিয়ামতৰ ভয়াৱহতাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ। ৱাখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।